क'क्राझार जिल्लानि सालाकाटियाव दुंहाव थासारि हिन्दु नखराव मोसौ बेदर मोननायखौ लानानै दुंहाव थासारि सोमजियो सालाकाटि पुलिस बादानि सिङाव थानाय नयासरा 3थि खोन्दोआव दुंहाव थासारि सोमजियो दिनै फुङाव गामियाव सासे हिन्दु सुबुंनि नखरनि सिथ्लायाव सन्देह गोनां मोसौ बेदर मोननायनि उनावनो दुंहाव थासारि सोमजिदों जाथायथिलियाव पुलिस नुजाथियोब्लाबो पुलिसनि सेरावनो हिन्दुफोरनि न'आव मोसौ बेदर गारनायनि अजद लाबोना किशोर बिमुंनि सुबुंनि न'आव गाग्लोबना गोबां खहा खालामो रागा जोंनाय रायजोफोरा जायगानि सुबुङा मोसौ बेदर गारनाय खामानिजों लोब्बा थानाय सुबुंखौ खानांगौनि दाबियाव दुंहाव थासारि खालामो पुलिसा नुजानानैब्लाबो थासारि दबथायनो हायाखै जेबो मदद खालामनो हायाखै पुलिसा जाथायथिलियाव नुजाथिनानै जाथायनि सुराद लायो EM देरहासात बसुमतारी মফিজুল মণ্ডল নামৰ এজন ঘৰত এটা সামাজিক বিয়া বা ধৰ্মীয় বিয়া পাতিছিল এই বিয়াত ৰাতিত মাংস লৈ পেলাই এটা ঘটনা জঘন্য ঘটনা ঘটিছে যেটো ঘটনাটো কোনেও মানে ভাবা নাছিল যে তেনেকুৱা ঘটনা হ'ব কিন্তু এইটো লৈ পেলাই অলপ সমাজত অলপ বা অঞ্চলত অলপ ভুল বুজাবুজি হৈছিল যদিও আমি গণতন্ত্ৰ দেশৰ মানুহ হিচাপে আইনটো মানুহ আমি কোকৰাঝাৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত এই গোটেই ঘটনাটো এতিয়া নিউট্ৰেল হৈ গৈছে আৰু আমি একেলগে হিন্দু মুছলিম এখন গাঁৱতেই বসবাস কৰা এই অঞ্চলৰ ৰাইজ হিচাপে আমি সবে বিচাৰিছোঁ তো এইটো এটা ধৰ্ম লৈ বা ৰাজনীতিক লৈ বা নিৰ্বাচন কেন্দ্ৰিক এটা ঘটনা নহয় এইটো সেন্সলেছ মানে জ্ঞানহীন এটা কাণ্ড যি কাণ্ড কাৰখানাটো এই বিবাহ পৰিয়ালে কৰিলে এইটো সম্পূৰ্ণ মানে অজ্ঞানতে হোৱা আৰু আমি সবে মানি লৈছোঁ আৰু আইনৰ ওচৰত গোটেই প্ৰক্ৰিয়াটো আমি এৰি দিছোঁ আৰু ইতিমধ্যে 4জনমান ইতিমধ্যে হুটফুচ কৰাৰ কাৰণে আটক কৰিছে আৰু যোনটো মেইন কালপ্ৰিট ইতিমধ্যে নিজেই ডকটো স্বীকাৰ কৰি পেলাই আৰু সি নিজেই মানে এইটো বহুত মানে বেয়া মানে মোৰ ভুল হৈছে ভুলটো তেওঁ আত্মসমালোচনা কৰি পেলাই ইতিমধ্যে কোকৰাঝাৰ থানাত তেওঁ নিজেই আত্মসমৰ্পণ কৰিছে আৰু ইয়াৰ বিহিত ব্যৱস্থা আৰু ইয়াৰ যেটো আইনগতভাৱে যেটো দণ্ডনীয় বা আইনগতভাৱে যেটো আইনে যেটো বিচাৰ কৰে এই বিচাৰটো আইনৰ প্ৰক্ৰিয়াৰ জৰিয়তে হোক আৰু যেটো বিচাৰ আইনে যেটো বিচাৰ কৰিব একদম সঠিক বিচাৰ হ'ব বুলি ৰাইজে ইতিমধ্যে আশা প্ৰকাশ কৰিছে আৰু প্ৰশাসনৰ ওচৰত ইতিমধ্যে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ এনেকুৱা যে আমাৰ নচেৰা 3 নম্বৰ পাৰ্টত এটা এনেকুৱা ঘটনা হৈছিল য'ত মানে সাসপেক্টেড কিবা কাউ মানে স্কিন অকমান পোৱা হৈছিলে মানুহ এজনৰ ঘৰত তাৰপিছত সিচুৱেশ্যনটো অকমান মানে আউট অফ কণ্ট্ৰল হোৱা নাই যদিও অকমান মানে উত্তপ্ত এটা পৰিস্থিতি হৈছিলে কিন্তু কোনো ধৰণৰ মাৰপিট বা তেনেকুৱা ধৰণৰ হোৱা নাই হতাহতি হোৱা নাই সিচুৱেশ্যন নৰ্মেলি আছিলে তাৰপিছত আমি আহিলোঁ আহি কিনে মানে ইনকুৱাৰী কৰিলোঁ আৰু 2জন মানুহ ফুটপুচৰ কাৰণে 4জন মানুহ মানে যাক একিউজ বুলি কৈছে তেওঁলোক ফুটপুচৰ কাৰণে আমি থানাত আনিছোঁ আৰু এতিয়া ফাৰ্ডাৰ কিবা হ'লে আমি জনাম কিন্তু বৰ্তমান সিচুৱেশ্যন নৰ্মেল হৈছে আৰু তেনেকুৱা একো হেৰি পৰিস্থিতি নহয় এইজনক লোৱা হৈছে